অসমৰ বানপানী শেষ হৈ মানুহৰ সেই বেখিনি নিৰাময় নাযাওঁতে এই আমাৰ অসম চৰকাৰৰ পোহৰত মানে কি সঁজুলি লাগিছে ঠিক নাই মানে আকৌ অসমৰ মানুহবিলাকক মানে কঠিটো মাৰিবলৈ কিয় ইমান উঠাৰ পৰা লাগিছে মই কথাটো বুজি পোৱা নাই মানে এই কাজিৰঙাৰ সেই চেঞ্চিটিভ জোনটো মানে কাজিৰঙাৰ চেঞ্চিটিভ জোনটো সেইটো 10 কিলোমিটাৰৰ পৰা ডিক্ৰিজ কৰি আনি 1 কিলোমিটাৰ মানে হয়তো আপোনালোকে কথা এতিয়ালৈকে বৰ্তমান শুনা পালে মই চৰকাৰখনক বাছ এটাই প্ৰশ্ন সুধিবলৈ বিচাৰোঁ আপোনালোকে এনে কোনবোৰ স্থানীয় লোকক সকাহ দিবৰ কাৰণে আপোনালোকে এই ষ্টেপটো লৈছে वाह मोदी जी वाह वाह গতিকে আহক তাৰ ওপৰত অকণমান ডিছকাছ কৰিবৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো আৰম্ভণিতে কৈ দিওঁ যে মই কোনো চান্দালৈ ধান্দা কৰা ব্যক্তি নহয় গতিকে আই এম নট আ ফাকিং বায়াছ পাৰ্চন গতিকে ইউ কেন ট্ৰাষ্ট মি ইজিলি গতিকে वाह যদি 10 কিলোমিটাৰ আমি কাজিৰঙাৰ চাৰিওফালৰ পৰা ৰাখিব যাওঁ তেতিয়াতো কলিয়াবৰ ডবকা জখলা বন্ধা বোকা খাত চব চেজ হৈ যাব দেখোন আমাৰ তাকেইটো অসমখন গোটেই কলীয়া ভোমোৰা শিৱসাগৰ যোৰহাট কাজিৰঙা গোটেই সোপা আমি মানে আমাৰ পেটলৈ ভাত জনাই আমাৰ মানে অক্সিজেন ল'বলৈ বৰ দিগদাৰ হৈছে আমাৰ বাকীটা মানে আশে পাশে মানে কটি মাৰিবলৈ বিচাৰি পৰিছে মানে ঠিকেই কৰিছে আপুনি চেঞ্চিটিভ জোনটো কমাই পিনে তাত চাইডে চাইডে আপুনি আপোনাৰ ৰিজৰ্ট বনাওক আপোনাৰ ঘৈণীয়েকৰ কাৰণে দুটামান 5 ষ্টাৰ হোটেল খুলি দিয়ক তেতিয়াহে আমাৰ পেটলৈ ভাত যাব তেতিয়াহে আমাৰ স্থানীয় লোকসকল বহুত একেবাৰে আম্বানীৰ ওচৰত আম্বানী লেণ্ডিলা পানী এনকিলাৰ সন্মুখত লেণ্ডিলা খাৰ কৰি দিব পাৰিব আমাৰ অসমৰ স্থানীয় লোকসকলে বোকা খাত চব চেজ হৈ যাব দেখোন এই মানে আমাৰ আইতাসকলে এটা কথা কৈছিলে সেই কৌটিকলীয়া যুৱ বা সেই চেঞ্চিটিভ যোনটো 10 কিলোমিটাৰ আছে তেতিয়ালৈকে স্থানীয় লোকৰ একো অসুবিধা নহয় স্থানীয় লোকে একো মৰা কটা লাগি নমৰিলে কিন্তু এতিয়া হঠাৎ স্থানীয় লোকৰ মন সলনি হৈ গ'ল স্থানীয় লোকে কান্দি হিমন্ত বিশ্ব শৰ্মাই কাণত মনি মেলি হিমন্ত আমাৰ হৈছে এই চেঞ্চিটিভ যোনটো 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰি দিয়া নহ'লে আমাৰ পেটলৈ আবে তেতিয়াতো কলিয়াবৰ ডবকা জখলা বন্ধা বোকা খাত চব চেজ হৈ যাব দেখোন এতিয়ালা মাইকী মেখেলা তলত অকণ সোমোৱা বন্ধ কৰ অকণমান টকা পইচা বাদ দি পিনে অকণ স্থানীয় মানুহবিলাকলৈ ভাব আবে অসমৰ মানুহ ইমান মূৰ্খ নহয় तुम्हारा जो इंटेंशन है ना तुम्हारा जो मोटिव है ना वो सबको पता है तुम ये इकोसेंट्रिक জন্তু খামৰি মেলি পিনে তাতে 5 ষ্টাৰ চাইডে চাইডে ৰিজৰ্ট বনাবলৈ যে 5 ষ্টাৰ হোটেল খুলিবলৈ যে জন্তু মাথা মাৰিছিল सबको पता है অসমত কটু কয়লা বিহুবৰত আপোনালোকে বহুতবাৰ গ'ল এতিয়াতো আৰু ইয়াত বহি কিবা ক'লে নহ'ব That's why I call you mother. वही जवाब তোমালোকে বুজিছা সেইটোৱে ক'বলৈ বিচাৰিছো মানে এটা সার্চ মাৰি দিলে ৰিট্ৰিভ এটা ইলিগেল কোল মাইনিং অসমত বুলি সার্চ কৰি দিলে আপোনালোকে আমাৰ ঢেৰ ৰিজাল্ট ওলাই যাব অমুকত আছে কচুকত আছে গোটেই এড্ৰেছ সহকাৰে প্ৰুফ সহকাৰে ওলাই যাব কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ চকুত এইবিলাক নপৰে কিয় কাৰণ দুই অলপমান কাটছাত হিমন্ত বিশ্ব শৰ্মাৰ পকেটলৈ যায় নেকি কি ঠিক মনে দুদিন পিছে খবৰ যে শুনা পাওঁ ক'ৰবাত কইল মাইনিঙৰ কাৰণে ক'ৰবাত কইল মাইনিং সোমাই পিনে মানুহ 7-8টা মৰি গ'ল ক'ৰবাত কইল মাইনিং কৰি পিনে কোনোবা উৰি গ'ল ক'ৰবাত ইলিগেল কইল মাইনিং সেইবিলাক ক'ত এই অসমৰ কিছু অঞ্চল কি বাংলাদেশত আছে না পাকিস্তানত আছে वाह मोदी जी वाह মতলব ঠিক আছে ইয়াৰ পলিটিচিয়ানবিলাক মিছলীয়া চুকমাৰি বুলি আমি জানো কিন্তু এনেকুৱা হিচাপত বিশ্বাস কথাটো কওক যাতে মানুহেও গম পায় নাই ইয়াত অলপ হ'লেতো সঁচা আছে কিন্তু ইমানো এৰে মইতো অত্যন্ত লজ্জাজনক এই ঘটনাটোত লজ্জাবোধ কৰিছোঁ কৰিব নালাগিছিলে কিন্তু আমাৰ এগৰাকী মহিলা বাইদেউ তেখেতে এই কামটো ভৱিষ্যতে নকৰক অন্ততঃ আজমলৰ ভৰিত নধৰক মই অনুৰোধ জনাইছোঁ মতলব আজমলৰ ভৰিত ধৰি আমাৰ অসমীয়া মানুহবিলাকে যে অসমৰ জাতিটো মানে কি যে কলংক সানি দিলে মানে এই আমাৰ বিজেপি দলটোৰ যে ইমান যে মনত আঘাত লাগিলে পাপৰে পাপ এই এলেকাৰ পাপ আমি তহঁতৰ যদি ইমানে যদি কটিখন পৰিছে তেনেহ'লে এই অৱস্থাটো পায় কিয় এনেকুৱা এটা দুৰ্দশা গতি ইমান এটা পথেটিক ফকিং কণ্ডিশ্যন হ'বলৈ কিয় পায় ইউ দ্য মেইন ৰিজন ইউ দ্য কালপ্ৰিট তোমাৰ ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্টৰ হাতত আছে পীযুষ হাজৰিকাৰ হাতত আছে প্ৰত্যেক বছৰে 100-150 বান কাৰ আণ্ডাৰত মানে পীযুষ হাজৰিকাই কৰে তেতিয়াহ'লে মাকা ভৌচৰা তেতিয়াহ'লে এই কামবোৰ ভালকৈ কিয় নকৰে ইমান বছৰ মই দেখি আছোঁ যে সেই নদী বান্ধ বনাই কটিডাল একো কাম নাই তেনেহ'লে সেই বস্তুটোকে এগেইন কিয় চলাই আছোঁ সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মানি নলওঁ কোনো কাৰণত মানি নলওঁ নালাগে তহঁতে বিজেপি গৰু দালাল আনি গৰু চোৰ কেইটা নামানিলেও কোনো কথা নাই নালাগে মানিব তোৰ নিচিনা গৰু চোৰ এটাকে নিয়াহে টুপি দাৰিয়ালাটো বহুত গুণে ভালেই এটলিষ্ট বানপানী হোৱাৰ লগে লগে আহি পিনে কোটি টকা সাহায্য প্ৰদান কৰি এটলিষ্ট মানৱীয়তাৰ খাতিৰত গৈছেতো অসমীয়া থাকক মিয়া থাকক ডাষ্টন মেটাৰ এটলিষ্ট গৈ পিনে সহায় সাহায্য কৰি পিনে সেই মানুহখিনিক বিপদৰ পৰা উদ্ধাৰ কৰিছেতো ইটছ মেটাৰ তোৰ নিচিনা মানুহে গৰু চোৰৰ পালাত কৰা নাইতো আজিলৈকে যদিও কৰিছেতো সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব তাক আমি মানি ল'ব নোৱাৰোঁ আৰু মতলব এতিয়া গৰু চোৰ এটা মানুহক ক্ৰেডিট দিব যে মানে জাষ্ট অপিনিয়ন দিব ইয়ে আচ্ছা ইয়ে বুঢ়া
তেৰি মাকা আজমলৰ প্ৰকৃত ধান্দা কি যে বানত সাহায্য কৰিবলৈ আহি তেওঁ কি কৰিব খুজিছিল জানে নাজিৰাৰ বেছিভাগ অঞ্চলত আজমলৰ বেপাৰ আছে এটা হিন্দু ৰক্ষা কৰা আমাৰ মহান পণ্ডিতৰ মানে পণ্ডিতৰ ফকিং পণ্ডিত মানে কি ক'ম মই মানে কিবা এটা কৰিলেও ভাল পায় কিবা এটা কৰিলেও ভাল পায় মানে আৰে কৰেতো কৰে কি বলেতো বলে কিবা তহঁতৰ নিচিনাতো এনেকৈ কোকনা বহু নিচিনা চাই থকা নাই ন কমচে কম আহি পিনে সহায়টো কৰিছ ইমান কেমেৰা পুপ কৰি কথা কতকৈ তহঁতেও অকণমান টকা পইচা আনি পিনে 2 এটা পৰিয়ালত সহায় কৰিব পাৰিব কিন্তু নাই কিয় কৰিব এই মাক চুলিকেইটা খালি ৰোজ ঠিক আছে তো গাইজ ভিডিঅ'টো ইয়ালৈকে আছিলে যদি কোৱাৰবাৰ গাত লাগিছে আৰু মই বিশেষকৈ শেষত এটাই কথা ক'বলৈ বিচাৰোঁ একো নকওঁ দিয়ক বাই বাই